লাগে যদি ভিডিওটো আপোনালোকৰ মিছ কৰিব ইচ্ছা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এই ঘণ্টা বটনটো টিপি দিব হে না 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 রে না না নে নে হ্যাঁ কি বাবু দাদা হ্যাঁ চা দাদা খাসি পুয়ার পাই দাঁড়া না পেশি আগে কিমিয়ান খা যা দাদা ও ঘর থেকে যা দাদা এইগিলা পাগলা আসি যা খাই খাই সৰু চলি আগতে বয়ে গেল ও কুনি হে ভাইরে নাকি ভাইৰে নহয় হে আমাৰ হৰিশ গাঁৱৰ খাইছোন কেনেকে খাচি তাকে পল্লাকে দে এ বাদ্য খাইলে বাদ্য আৰু পইচা পাতি তো নহৈছে হে পইচা পইচা আপোনাৰ কিয় নহ'ব দুটা প্লেন কৰিছিলো দুটা প্লেনৰ কি কৰিলে মোক কৈছোন সেইটো আপোনাৰ প্লেন আছিল আপোনাৰ হয়তো আনসাকসেসফুল হৈছে লাষ্টত কোনে গৈ লাষ্টত হা মোৰ নহয় ই যেনে বেটালে জানে এক মিনিট কি এইবাৰ কিন্তু মই ভাল আইডিয়া ভাবছো দিয়ক আৰু আইডিয়া ভাবছে শুনকচোন আৰু আইডিয়া ভাবছে মই নকৰো মই মই কি বঢ়িয়াকে ভাবি আনিছো ঘৰৰ পাই দে কওক ঠিক আছে হোলি আহি আছে হলি আহিছে হোলিত আমি ৰংটো নেদাদক অৰিজিনেল আহ আমি কি কৰিম জ্বালা গুড়া বেচিম ধনিয়া গুড়া বেচিম এনেকে তাৰমানে হালধীয়া ৰঙা এগিলা চব বেচিম কম দামতে বঢ়িয়া জব্দখানা তই এইটো ঘূৰি ল বান্দাৰান কটি নোৱা কৰি ঘূৰি থাকি যা তালা গ'লে মোৰ ঘূৰি মানুহ কি হ'ব আমি কি হ'ব সেইটো চিন্তা কৰিলে কি হ'ব বেটালা দিছে হেৰি কবি হে সেইটো বাদ দিলো ৰ'ব এক মিনিট কি কালি মোক আহ। আংলি চোৱা গুৱাহাটীৰ পৰা ফোন কৰিছি আহ। ফোন কৰি কৈছি যে গুৱাহাটীত আমাৰ যোনটো মৌলবান্দাৰ মৌলবান্দাৰটো বোলে মৰছি আহ। মৰলি এটা বান্দাৰ লগা আছে আপোনাক নেক্সট দিব আপুনি যাব বান্দাৰটো হ'ব ডেইলি 300 টকা ভাড়া দিব তোৰ কি পাই মূল্য বান্দাৰান তই যাকে যা মূল্য বান্দাৰ বাদে মোক মোৰ ইজ্জত আছে এটা আমি বেটাল অফিচিয়েল হিৰে অফিচিয়েল নহয় মই ভুলতেও লাগিছি হেৰি আৰু বন্ধ কৰ আপোনাৰ মই কৈছো হেল্ল' হে শুনুকে কওঁ মোৰ আইডিয়াতে পৃথিৱী চলি আছে অৰিজিত সিঙে মোৰ পৰা আইডিয়া ল'বা ই বিষ্ণু উলছি আইডিয়া বিষ্ণু উলছি এটা কাম কৰোঁ দক আমিতো আমেৰিকা যাওঁ ইঞ্জিনিয়াৰ পঢ়ি আহি পেলাই একে আহি কিনে গাড়ী বনাওঁ টিকটক বনাওঁ 1.4 মিলিয়ন ফেন্স কাৰ কথা চিংগুল সেইটো মাৰো পইচা কৰি পাইব পইচাটো কৰি পাইব মাৰ কান্দে মোৰটো শুন এতিয়া কওক কাপোৰ বিজনেছ এটা খোলো য়েছ 70 বজাৰৰ পৰা কাপোৰ কিনি আনো 30 টকা মানকে আনি ঘৰে যা বেচো আমাৰ গাঁৱত নহয় বেলেগ গাঁৱত ইমান কষ্ট মই কৰিব নোৱাৰোঁ ইমান কষ্ট নহয় শুনকচোন এটা চাইজ বিজনেছ থাকোঁ তই কি কষ্ট মই এতিয়া কাপোৰখিনি বেছি থাকিম গোটেই ঘৰৰ মানুহ মাতি আনি আপুনি ঘৰৰ ভিতৰত সোমাই চৰকাৰ লৈ আহিব গোটেই উঠি লৈ আহিব কে নাই বঢ়িয়া বুঢ়া না পাৰিম নে মই পাৰিবি নহয় মই মানুহক মানে হেৰি কৰি থাকিম তই যে চটটো কৰি লৈ আহিবি হ'ব দে হ'ব আমি বগলো এতিয়া সত্ৰ যাওঁ বলো তই কৰিলি হ'ল কামটো ঐ ডেকা এটা কাম কৰিম দিয়ক আমিতো এনেকৈ চুৰ কৰিলি লাভটো হ'বই দুনিয়াত আমি এটা কামৰে সাগৰৰ মাজত এটা ঘৰ বনাম পানী দি তাতে দুয়ে বিয়াৰ খাম বিয়াৰ খাবি এই পইচা আছে না সত্ৰ কাপোৰ কিনিবা নাই তাই মন থাক পানী দি ঘৰ বনো পান কাউৰি উঠি কাপোৰ কিনে কাপোৰ এযোৰ কিনি কিন্তু ভালকে বেচিব লাগিব আৰু চাউল লাগব এটা মুখে দি গম পাই নাই কাপোৰ সেনকে নহয় কাপোৰ সেই সুধিব লাগিব দক চাপ দিয়ক আৰু দেখ আপুনি কাপোৰ এই কাপোৰ সেই সুধিব লাগিব ঐ ডেকা এই ঘৰ মানুহ চেচিকেও আছে এনে তাত যাওঁ প্ৰথম যাত্ৰা ভালকে কৰিব মই পুৰা বেছি দেখিম আপুনি পুতুককে সোমাই যাব নহয় যাব কাপোৰ অলপ ষ্টেণ্ড আপ হেংকে নাম মই নাযা তোৰ কামেই নাই একো হেংকে মাথা নেকি বিহাৰী এইগিলা বিজনেছ বিহাৰী কৰে আমি কাপোৰ এটা আনছো না ভালো কাপোৰ বালু কাপোৰ ক'ব লাগব আকৌ নাজনা মৰম নাবো আপনি মাতো আছে অলপ পানী চেনি আনিব লাগছোন বেপাৰী আমি আলু হবা নাই থাকতি অলপ ভালকে মাতো দাদা আহোচোন এইযোৰা খুলি থৈ দিছো অলপমান বেপাৰী নে তই হেৰি কিবা দাদা আমি কাপোৰৰ বিজনেছ কৰে ঘৰে বেচে আমি মানে দোকান পাইছো নহয় দুকুহা নহয় আমাৰ মানালীত ঘৰ মানালী একটা গাঁও আছে দুকুহা তাতে আছি আমি কি কাপোৰ আছে চিমলাৰ কাপোৰ তোৰ কাৰণে নহয় চৰি এটা মাহিৰা কাপোৰ হয় মহিলা কাপোৰ আপোনাৰ ঘৰত কিবা মহিলা আছে নেকি আছে আমাৰ আপি আছে মাতি দে দেখাই দে কাপোৰ সস্তে কাপোৰ আছে বহুত আচ্ছা মই মাতি দিওঁ মাতি দে ই দুকুহা পাই বুলি কে ক
সঁচা কথা ক'বলৈ মই যাওঁ দে পাই সঁচা কথা কৈ পেলাই তই বৰষুণ দিলে মোৰ নাচে নাছে এ আপু থকা আছে আছে এটা সন্দেহ আছে কি আছে? ইয়াৰ বাহুৰ না নহয় এইটো মইতো ঘৰত বেছিকৈ নাথাকোঁ এ গম পাইছে দে হ'ব একো নাই আমি কাপোৰ দেখাওঁ কাপোৰটো দেখাওঁ এইটো আমাৰ কাপোৰ আছে ভাল কাপোৰ হাতা দেখোন এইবিলাক কোনে ভৰাই দিছি মানে আমাক মাইৰহেন ভালখন দিছোঁ মই মাইৰহেন দিছোঁ গলত আৰু মই মেখা এতিয়া মই ভাল আছে এইটো হেৰি হয় এইটো একটা টাইগাৰ মে কেটনে কাইফাই পিনছি গুলি গুলি কৰান্তে ফাটি গৈছে অলপ সঁচাকে কিন্তু এইটো কয় কাটা লগা মেখেলি মেখেলি ইয়া কাটা লগা চেপো লাগছিল হেলা চেক নহয় এইটো ডিজাইন দিছে এনেকে কাপোৰটো বনাই যোনে বনাই শিখৰ পিক মাইৰে ডিজাইন বুলি কৈ দিয়ে সি আমি কি যা বনাও নাই আমি হা না এইটো দাম আছে আপোনাৰ 3,500 ও কি কইছ 3,500 তো বেছি হ'ব ঐ এইটো কি মাল আছে তাকেতো হয় চা 30 টকা ধৰি নে ক এনেকে চা কই নজনে আপোনাকে এতিয়া কি আছে আপন আছনে কাপোৰটো ভালো আছে খুৰী বহুত ভাল কি ভাল আছে হয়ো নেলা ফাটা দেখোন নহয় নহয় বাইদেউ মানে এইটো আমি ছিংগাপুৰৰ পৰা আনিছোঁ না সেইকাৰণে অলপ দাম বেছি লাগবই সিংগাপুৰৰ পৰা আনিছে ফাটা কাপোৰ আই নিগে যা 30 দিকে যা নি যা একো যা আমার লাভ লুকছেন সোনা যা হয় হয় তো যা কক যাবা কি কোক জামাই যা কক যামেই কি কোক জামাই ঘর পাই খেয়া না দেখি কোক যাবি এই দোকান ভাল কাপোৰ মই দেখাইছো তকো যাবি মই পেচাব কৰি আর যা পেশাব কইবা যাব যা এনে পরে কেডলে আৰু এটা বস্তু আছে এটো এটা হাড়ি আছে হাড়ি। এটো হচ্ছে আপনার বিছা পাতানি হাড়ি বিশ্বাস দিছা বাতানি নহয় সরি দিছা পাতানি এটো আপনার দিছা পাতানি পিন্ধে ঘৰত কেতিয়াবা পিন্ধে পূজা হৈ হলে এটো হীৰা আছে সৰু সৰু এটো একদম সৰু খালি চকুৰে মুনিব নোৱাৰি মানে হীৰা। সৰু সৰু হীৰা আছে। জিকমিকি আছে হয় ভাল লাগছে এৰা তই যা তই কোন আছে এলা হিৰা নেকি যা যা ঐ এইগিলা হিৰে নাই জিকমিকি আছে এইগিলা ওলা হীৰা হ'ব পাৰে কথা কৈছি তই জানা নেকি হীৰা দে হ'ব পাৰে জানো গতি কেটো কৈছো হিৰে এইগিলা হিৰে হীৰা আছে আন্টি সঁচাকে কৈছো মিছা কোৱা নাই আমি আন্টি হসাকে আছে আমি এলা আমাৰ- হিৰা নেকি এলা হিৰা আমি আমাৰ ভগৱানৰ কসম কৈছে হীৰা আছে ইয়াতে আমাৰ কচি আছে মই গম পাইছো আপোনাৰ দে তালে যা ভিতৰত যা তই কোন আছে না ভিতৰত যা অলপ চা কৰগে যা তো বড় করো করতে কিবা কৰো মই বিয়ের দিনে বড় করো ভাই তোর আইবার দিনের পাই 20 দিনের পাই তুই বিয়ে করে ভুল করছিস ভাই বা ই মোক বিয়া কৰে ভুল কৰছি তোৰ তাকে মই বেলেগত তাকে যোৱা ভাল আছিল নেকলি কে 50 বছর মই এমনি মতো বাবা এতিয়া মোক বাটে দি গেলি চলি গিলাই চাই সাবুই গাও দি দেখা নাই তো গাও দি দেখা নাই তাক কেনাই দেখি হাঁচি তোক তা ভিতৰত যা মুতো মার দিন খোতা তো কি মার দিন হই তো মাৰে আমি হচ্ছে কথা মাৰে যা নিয়ম হান্তি মোর হেই হেই কি অশান্তি হেই চুপ এই বেশি রাইট কথা কি রাইট তোর বেশি দৌৰে বেছি কে না খাবা এখন কথা না এই তো মোক বলে দেখা হয় তো নাই নাই দেখা ঐ ইমে সোনকালে চুৰ কৰা হয় নেকি চোৰ এই কি চুৰ মই চাই উৰা তই পা তাই কাবা নাই সব কথা এক চাবি মই চাই হও হা কি রে ঐ নহয় আমাৰ ডেকা নিবে দিছি দেখা আহ তাকে চলতে আহ? তাকে আকালি কি কথা পাতিম বলো পড়লে ডেকা আনছো এখান আৰু এখনি একডালো আনছো দক কি গিয়া মই এখেতে মোক কৈছিল মানে মম কনা নহয় ই মোক ভিতৰত ধৰছি কৈছি চুৰ কৰিব আহিছে মই বোলো চুৰ কৰিব আনে ৰ'বো আমাৰ দেখা কৈছি মই সেইকাৰণে নিবাই আছো তোৰ নাম কৈছি তোৰ নাম তই কিয় আনবা দিছিলি ইয়াক আজি দিবে লাগে শিক্ষা আনবে গেছলি তো কমানো লৈ আনে বুলিছ কবেয়া চুৰ কৰিব আনা আমি বস্তুখিনি নিবাই আছো আমি সেইখিনি বেচি পেলাব বেচি পেলাই আমি সাগৰত এটা ঘৰ বনাব লাগব আমি কি পাম এখনি বস্তু দি তই নিনিলি আমাৰ কি লাভ হ'ব আমাক নককে আমাৰ বস্তু নিছে যাতে তো চুৰে হ'ল কি হ'ল এইটো চুৰে কি হলে তো চুৰে ধৰছো ধৰক আমতি এক সেকেন্ড ইলে কি ইনছে সুপার বেস মল কেস কালা কেস কালা করবি তই শুনি তো কলা হয়ে গেছে আর কত করবি ইলে কোনি আনছি এখন কি তারিখ নাচ না এখন দিল হ্যাঁ ব্রাশ কত গুবি এই এদাও কি ইনছে এদাও হ্যাঁ আরে এত কি ইনছে এত কি মোৰাই খোৱা নিকে দি নিকে মার মাৰ ইয়াক মাৰ ঠিকছে মাৰ ইয়াক মাৰ এই
আপনার আজিও মারছি হা আর মোক ধরছি মই এতিয়া কও না কার নাম কও এতিয়া পানী হেপাইছো ভিতৰত মই সত্যবাদী মানুহ না হা অ আরে শুনো অ মোৰ এটা আছে সঁচা নতুন এটা এতিয়া আইছি আইডিয়া আছে আৰু ৰাত ক হাঁহে মাহে খোৱা অসমীয়া বিহুতে বলিয়া অসমীয়া দুখ বেদনাৰে জীৱন পুৰালি হাঁহিব শিকিল তই এতিয়া তই হাঁহিব নজনা অসমীয়া ল'ৰা আমি গোটেই মখা বৰ ভগীয়া মন উৰি ফুৰে ধেমেলীয়া পিছে নহয় বুজিছনে দুৰ্ভগীয়া আমাৰো আছে অভিযোগ ভাৱ একে মানুহ একে স্বভাৱ পিছে হাতাবতি বহি নাথাকো হাঁহিৰে দিম আমি চকু পানীকে জবান বেটি হাঁহিৰকে ওলাই আহিছো সুখৰে জুলুঙা আৰিছো বিলাব খুজিছো ৰং জীৱনত